কেনেকে হ'ল এক্সিডেণ্টটো? বাদ দেচোন, মনত পেলাই নাথাকিবি। বেছিকে দুখ পালি নি? কেনেকুৱা যেন লাগে মোক দেখিলে? মানে দুখ পাইছো যেন লাগেনে? অকমান কনফিউজ হৈছো, মানে তই কেকাই থকা নাই যে। মানে এতিয়া মই কেকাই থাকিব লাগিছিলে, কান্দি থাকিব লাগিছিলে। নহয় অ', মই সেইটো কোৱা নাই। চুপ থাক। চাদৰ ওপৰত কাপোৰ মেলিবলৈ গৈছিলোঁ, মাজতে ইটা এটুকুৰা পৰি আছিলে। উজুতি খালি? নহয়, ইটা টুকুৰাটো ছাইড কৰি কাপোৰখিনি মেলিলোঁ। তাৰ পাছততো তই জানই, চিৰিৰ পৰা নামি আহিব লাগে। নামি আহোঁতে পৰিলি? নহয়, নামি আহিলোঁ। তাৰপাছত মাক সুধিলোঁ, মা অকণমান টাউনৰ ফালে ওলাই যাওঁ নেকি? মায়ে মাৰিলে তেতিয়া? নহয়, মায়ে ক'লে দেউতাক সুধি ল। তাৰপাছত? মই দেউতাক সুধিলোঁ। দেউতাই মাৰিলে? নহয়, দেউতাই ক'লে মাক সুধি ল, মায়ে যদি যাব দিয়ে তেন্তে যাবি। তাৰ পাছত আকৌ মই মাক সুধিলোঁ। তাৰপাছত? বাৰে বাৰে সুধি থকাৰ কাৰণে মায়ে হেতাখন মাৰি পঠিয়ালে। চকুতে লাগিলে, বিষত চিঞৰি আছিলোঁ, হাতৰ পৰা পৰি মোবাইলটো ভাঙি থাকিলে। অহ, তাৰ পাছত মায়ে কৈছে, বেছিকৈ দুখ পাইছ নি বেটা? দেউতাক নকবি দেই মায়ে মাৰিলে বুলি। মাৰ কাৰণে মোবাইলটো ভাঙিলে বুলি দেউতাক নকবি দেই। শুন, মই তোক পইচা দিম, তই ভাল কৰি ল'বি। ব'ল তেন্তে ঠিক কৰি আহোঁ। মোবাইলটো ভাল কৰিবলৈ 1200 টকা লাগে, মায়ে দিছে 400 টকা, আৰু মোৰ ওচৰত আছে 200 মান টকা। নহ'ব। আৰে তই টেনশ্যন নলবি না, মোৰ লগত ব'ল। ক'লে? আৰে যোৰহাট গড়আলি, ইন ফ্ৰণ্ট অফ লেপিনছ পিজ্জা। তাত হেপী মোবাইল কেয়াৰ বুলি মোবাইল ৰিপেয়াৰৰ দোকান এখন আছে। মোৰ লগত ভাল, মোবাইলৰ কণ্ডিশ্যন যেনেকুৱাই হওক চব ঠিক কৰি দিয়ে। কিন্তু মোৰ ওচৰত পইচা ইমান নাই নহয়। তোৰ পইচা ঘূৰিহে আহিব, আহোঁতে বিয়েৰ এটাও খাই আহিব পাৰিবি। আৰে হ'লচেল দোকানহে সেইখন। ঐ যাওঁ, দেৰি হৈছে। অঁ ব'ল ব'ল।